তোমালোক আটাইলৈ মৰম জনাই আজিৰ এই ভিডিঅ'টো মই আৰম্ভ কৰিব ওলাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ লগত আলোচনা কৰিম পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বিষয়ে। তেন্তে আহা আমি প্ৰথমেই জানি লওঁ পাষ্ট কণ্টিনিউয়াছ টেন্স কাক কোৱা হয়। প্ৰথমেই তোমালোকে ইয়াত এটা সংজ্ঞা দিয়া আছে, চোৱাচোন। ইয়াত দিয়া আছে যে কোনো এটা কাম অতীতত চলি আছিল বুজাবলৈ পাষ্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয়। বুজি পাইছা? মানে অতীতত কোনো এটা কাম চলি থকা বুজালে তাকেই কি বুলি কোৱা হয়? পাষ্ট কণ্টিনিউয়াছ টেন্স বুলি কোৱা হয়। যেনে ধৰি লওক উদাহৰণ হিচাপে ৰামে খাই আছিল, ৰাম ৱাজ ইটিং। তাই নাচি আছিল, চি ৱাজ ডেন্সিং। সিহঁতে খেলপথাৰত খেলি আছিল, দে ৱেৰ প্লেইং ইন দ্য প্লেগ্ৰাউণ্ড। এইবিলাক হৈছে একোটা এই পাষ্ট কণ্টিনিউয়াছ টেন্সৰ উদাহৰণ। এতিয়া চোৱা, সিহঁতে খেলপথাৰত খেলি আছিল বুলি কওঁতে এই কামটো অতীতত চলি থকা বুজাইছে, নহয়নে বাৰু? মানে অতীতত তেওঁলোকে খেলপথাৰখনত খেলি আছিল, সিহঁতে খেলপথাৰত খেলি আছিল, দে ৱেৰ প্লেইং ইন দ্য প্লেগ্ৰাউণ্ড। তোমালোকে নিশ্চয় কথাটো ধৰিব পাৰিছা, একেবাৰে সহজ। আনহাতে এই পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বেছি সংখ্যক বাক্যতেই দুটা কৰ্ম হোৱা বুজায়। মই ইয়াত এটা এক্সাম্পল দি থৈছোঁ, তোমালোকে এক্সাম্পলটোলৈ লক্ষ্য কৰা। ইয়াত চোৱাচোন যে যেতিয়া যাদৱ আমাৰ ঘৰলৈ আহিছিল মই এখন কিতাপ পঢ়ি আছিলোঁ। আকৌ চোৱা, যেতিয়া যাদৱ আমাৰ ঘৰলৈ আহিছিল মই এখন কিতাপ পঢ়ি আছিলোঁ। আৰু এই বাক্যটোৰ ইংৰাজী ৰূপটো হ'ব যে when যাদৱ came to our home I was reading a book। এতিয়া চোৱাচোন, ইয়াত দুটা বাক্য আছে, দেখিছানে? যেতিয়া যাদৱ আমাৰ ঘৰলৈ আহিছিল এটা বাক্য, অন্যহাতে মই এখন কিতাপ পঢ়ি আছিলোঁ। মানে যেতিয়া যাদৱ আমাৰ ঘৰলৈ আহিছিল সেই সময়খিনিত মই এখন কিতাপ পঢ়ি আছিলোঁ। ইয়াত দুটা বাক্য আছে। গতিকে এই ধৰণৰ বাক্য থাকিলে আমি প্ৰথম বাক্যটো ইয়াত চোৱাচোন, যেতিয়া যাদৱ আমাৰ ঘৰলৈ আহিছিল, এই বাক্যটো আমি কিহত লিখিব লাগিব? আমি লিখিব লাগিব পাষ্ট ইনডিফিনিট টেন্সত। আৰু দ্বিতীয় বাক্যটো আমাৰ পাষ্ট কণ্টিনিউয়াছ টেন্সতে থাকিব। গম পালা? ইয়াত চোৱা, when যাদৱ কেম, কামৰ পাষ্ট ফৰ্ম কেম, গতিকে কেম আহিছে টু আৱাৰ হোম। গতিকে এই বাক্যটো কিহত লিখা হৈছে? এই বাক্যটো আছে পাষ্ট ইনডিফিনিট টেন্সত আৰু এই বাক্যটো আছে পাষ্ট কণ্টিনিউয়াছ টেন্সত। নিশ্চয় তোমালোকে মই কোৱা কথাখিনি বুজিবলৈ সক্ষম হৈছা। তেন্তে এইবাৰ আমি জানো আহা এই পাষ্ট কণ্টিনিউয়াছ টেন্সৰ যিটো ফৰ্মুলা, সেই ফৰ্মুলাটোৰ বিষয়ে আমি শিকি লওঁ আহা। পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য এটা গঠন হ'বলৈ হ'লে সেই বাক্যটোত প্ৰথমে কি লাগিব? এটা ছাবজেক্ট লাগিব, প্লাছ এই ছাবজেক্টৰ নাম্বাৰ পাৰ্চন অনুসৰি ৱাজ ৱেৰ যিকোনো এটা বহিব, আৰু প্লাছ কি হ'ব? যিটো মেইন ভাৰ্ব, সেই মেইন ভাৰ্বৰ পিছত ING যোগ হ'ব আৰু প্লাছ আদাৰ্ছ থাকিব এইফালে। গতিকে তোমালোকৰ বাবে মই এখন তালিকা দি দিছোঁ, তোমালোকে এই তালিকাখনত চোৱা। এই পাষ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্যৰ ক্ষেত্ৰত ছাবজেক্টৰ নাম্বাৰ পাৰ্চন অনুসৰি ক'ত ৱাজ আৰু ৱেৰ বহে তোমালোকে ভালকৈ তালিকাখন লক্ষ্য কৰা, তোমালোকে সহজেই বুজিবলৈ সক্ষম হ'বা। মৰমৰ মইনা মাইনাহঁত, তোমালোকক এইখিনিতে মই এটা গুৰুত্বপূৰ্ণ কথা কৈ থওঁ। এই তোমালোকে যে মোৰ এই ভিডিঅ'সমূহত এই ইংৰাজী গ্ৰামাৰৰ টেন্সসমূহৰ বিষয়ে অধ্যয়ন কৰি আছা, ইয়ে কিন্তু তোমালোকক ইংৰাজী বাক্যৰ গঠনত যথেষ্ট সহায় কৰিব, বা ইংৰাজী ভাষা এটা শিকাৰ ক্ষেত্ৰত বা তোমালোকৰ কথোপকথনৰ ইংৰাজী ভাষাৰ কথোপকথনৰ ক্ষেত্ৰত কিন্তু তোমালোকক ই বহুত সহায় কৰিব। জ্ঞানখিনি তোমালোকৰ ভৱিষ্যত জীৱনৰ বাবে একদম সহায়ক হিচাপে থিয় দি থাকিব। গতিকে তোমালোকে ধুনীয়াকৈ ভিডিঅ'সমূহ চাবা আৰু ভালকৈ শিকিবা। তোমালোকে তোমালোকৰ ফ্ৰেণ্ডছৰ লগতো এই কথাসমূহ তোমালোকে শ্বেয়াৰ কৰিবা, নিশ্চয় তোমালোক উপকৃত হ'বা। তেন্তে আজিলৈ তোমালোকৰ মাজৰ পৰা মই বিদায় মাগিছোঁ। নেক্সট ভিডিঅ'ত মই তোমালোকৰ লগত আলোচনা কৰিম পাষ্ট পাৰফেক্ট টেন্সৰ বিষয়ে। তেন্তে তোমালোক তেতিয়ালৈকে সাজু হৈ থাকিবা, আৰু সেই ভিডিঅ'টো নহালৈকে তোমালোকে এই পাষ্ট কণ্টিনিউয়াছ টেন্সৰ ফৰ্মুলাটো ব্যৱহাৰ কৰি তোমালোকে কিছুমান বাক্য গঠন কৰিবলৈ চেষ্টা কৰি থাকিবা। আহিছোঁ, তোমালোকলৈ মৰম জনালোঁ। তোমালোকে নিশ্চয় এই ভিডিঅ'টোৰ বেকগ্ৰাউণ্ডত ভেকুলীৰ কিছুমান তুৰতুৰণি শব্দ শুনি পাইছা, নহয়নে বাৰু? ওচৰতে পথাৰ আছে, গতিকে পথাৰত গোটেই ভেকুলী খোপাই বৰষুণ অহাৰ কাৰণে একদম চিঞৰ বাখৰ কৰি আছে, তাৰে শব্দ তোমালোকে শুনিবলৈ পালা।